নমস্কাৰ, আজি এই ৰেচিপিটো আপোনালোকক দেখাইছোঁ। এয়া হ'ল আপোনাৰ এইখিনি চিৰাখিনি গৰম পানী দি ভালদৰে ধুই লৈছোঁ। ধুই লৈ পেলাই আপোনাৰ আটা মুঠাৰ দৰে মুঠিছোঁ। ইয়াতে আপোনাৰ নিমখ, পিঁয়াজ আৰু আটা আৰু চিৰা এইখিনি বস্তু ব্যৱহাৰ কৰিছোঁ। আৰু বেলেগ বস্তু ব্যৱহাৰ কৰা নাই। এয়া মাংসকেইটা চাওকচোন ইমান ধুনীয়া হৈছে। আৰু আপোনাৰ বহুত দেৰিলৈকে টাইট নহয়, চফে হৈ থাকে ধুনীয়া। আৰু ল'ৰা ছোৱালীয়ে খায়ো ভাল পায় যিহেতু। আৰু এইখিনি এইফালে বহাই থৈ দিছোঁ। এইখিনি আপোনাৰ সম্পূৰ্ণকৈ হৈ গৈছে। এনেকৈ বহুত দেৰিলৈকে ভালে থাকে। আৰু ল'ৰা ছোৱালীয়ে খায়ো ভাল পায়। এনেতো চিৰা খোৱা নহয়, চিৰা নাখাই দিলেও, গতিকে এনেধৰণে বনাইছোঁ। আজি ৰাতিপুৱা সেই টিফিনত দিয়াৰ কাৰণে এইটো ৰেচিপি আপোনালোকৰ লগত ব্যৱহাৰ কৰিছোঁ। আৰু এইটো হ'ল আপোনাৰ পাতেগজা পাত হয়। এইখিনি পাতেগজা পাত সদায় মানে দি থাকোঁ পাত ধৰিবৰ কাৰণে। এইটো খালে ভাল বুলি কয়, সেইকাৰণে এইটো মানে দি থাকোঁ। আৰু ইয়াৰ ৰেচিপিটো বনাই আছোঁ মই। আৰু ল'ৰা ছোৱালী এনেধৰণে খায়ো ভাল পায়। এনে আটাৰ হওক কিবা হওক এইবিলাকতো মাংস নাখায়। আৰু এইটো যিহেতু ধুনীয়া মানে মচমচীয়া আপোনাৰ চফ হৈ থাকে, খায়ো ভাল পায়। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। আজিলৈ ইমানে।